নমস্কাৰ বন্ধুসকল, ফাইনেলি গুড নিউজ আহি গৈছে। আমাৰ SSC GD মেডিকেলৰ ডেটৰ লগতে আৰু আমাৰ নিউ ভেকেঞ্চিৰ বাবে এটা আপডেট আহি পৰিছে। যিহেতু আমাৰ নিউ ভেকেঞ্চি আহিব খুব সোনকালে, গতিকে সেইখিনি কথাও ক'ম। কিন্তু এটা বিশেষ আমাৰ মন কৰিবলগীয়া বিষয় এইটোৱে যে আমাৰ SSC GD এতিয়া মেডিকেল হ'ব। আৰু সেই মেডিকেল কেতিয়া হ'ব? বৰ্তমান যিহেতু নটিফিকেশ্যন আহি পৰিছে, মেডিকেলটো হ'ব আমাৰ 12 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে। মন কৰিব, অসমৰ সকলোবোৰ কেণ্ডিডেটে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবি চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমাৰ মেডিকেল হ'ব SSC GD 2025 বৰ্ষত আমাৰ 12 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে মেডিকেল হ'ব। হাতত মাত্ৰ 10টা বা 9টা দিন আছে। এইকেইটা দিনৰ পাছৰ পৰাই আমাৰ মেডিকেল টেষ্ট আৰম্ভ হ'ব। গতিকে মেডিকেল কেইবাদিনো হ'ব আপোনালোকে নিশ্চয় গম পাইছে। গতিকে 9 ডিচেম্বৰলৈকে যথেষ্টখিনি দিন আছে। আৰু এতিয়া মেডিকেল কি হ'ব? মেডিকেল আপোনালোকৰ যোনদিনাখনৰ ডেট পৰিব, হয়তো আপোনালোকৰ 5 তাৰিখ 6 তাৰিখ মানে আপোনালোকৰ 9 তাৰিখত বা 12 তাৰিখত যিসকলৰ আছে মেডিকেল, 5 তাৰিখ 6 তাৰিখ মানৰ পৰা হয়তো আপোনালোকে এডমিট কাৰ্ডসমূহ পাই যাব। বাৰু সেইখিনি কথা পাছত পাতিম। কিন্তু আমাৰ মেডিকেল আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকৰ সেই এটা ডেটতে হ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট এটা ডেটতে হ'ব। আৰু মেডিকেল আমাৰ ক'ত ক'ত হ'ব? অসমৰ কেইবাটাও চেণ্টাৰ দিছে বুলি নকওঁ, মাত্ৰ 4টা দিছে। কিন্তু আমাৰ ফিজিকেলৰ ক্ষেত্ৰত দুগুণ চেণ্টাৰ। ফিজিকেলত যিহেতু আমাৰ 2টাকৈ চেণ্টাৰ দিছিল, কিন্তু মেডিকেলৰ ক্ষেত্ৰত চেণ্টাৰ বেছিকৈ দিছে। গতিকে সেইটোৰ বাবে ভাল লাগিল। প্ৰথমটো হৈছে BSF পাটগাঁও, এইটো আছে গুৱাহাটীত। দ্বিতীয়টো আছে আমাৰ SSB চলানীবাৰী, এইটো আছে শোণিতপুৰ। আৰু CRPF আছে, এইটো 3 নম্বৰ আছে আপোনালোকৰ শিলচৰ। CRPF এইটো কেম্প, এইটো শিলচৰ। আৰু বাকী চতুৰ্থতে আৰু এটা আছে CRPFৰ গুৱাহাটী, এইটো আমিৰগক, যিটো আপোনালোকে ফিজিকেল দিছিলে। গতিকে আপোনালোকৰ এই 4টা চেণ্টাৰতে আপোনালোকৰ ফিজিকেল হ'ব। এতিয়া নিশ্চয় গম পাইছে, ফিজিকেল হ'ব আমাৰ অসমৰ 4টা চেণ্টাৰত। গম পাইছে, গুৱাহাটীত 2টাকৈ আছে, আৰু এটা আছে শোণিতপুৰ তেজপুৰ, আৰু এটা আছে শিলচৰ। গতিকে এইকেইটা চেণ্টাৰতে আমাৰ মেডিকেল হ'ব। গতিকে মেডিকেলত আপোনালোকে এতিয়া 2টাকৈয়ে মাতিছে বুলি ধৰি থওক। যদি আপোনালোকৰ প'ষ্ট আছে 5678, গতিকে সেই হিচাপত গ'লেতো আপোনালোকৰ 12,000 আচপাছ হৈ যায়। গতিকে 12,000 বাদ দি মানে 10,000 মান, 11,000 প্লাছ হৈ যায়। কিন্তু আপোনালোকে 10,000 মান ধৰি থ'ব পাৰে মেডিকেল দিবলৈ যাব। গতিকে সেইখিনিৰ ভিতৰতো বহুতখিনি কিন্তু এইবাৰ নাম অহাৰ সম্ভাৱনা আছে। কাৰণ মেডিকেলৰ কাটঅফবোৰ কিন্তু এইবাৰ ইমান বিশেষকৈ নাযায়। ফিজিকেলৰ পৰা আৰম্ভ কৰি মেডিকেলৰ কাটঅফবোৰ খুব কম গৈছে। কিন্তু যিসকলৰ নাম অহা নাই তেওঁলোকেতো ক'বই যে কাটঅফটো বেছি গ'ল। বাকী সেইখিনি কথা নকওঁ। কিন্তু এতিয়া আমাৰ মেইন কথাটো হ'ল আমাৰ মেডিকেল হ'ব 12 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে। আৰু মেডিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সেই একেটা ডেটতে হ'ব। আপোনালোকে এটা পোষ্টত 2জনকৈ মাতিছে বুলি ধৰি থওক, কিন্তু ইমানো মাতা নাই বা ইমান নাযায়ো। আৰু কাটঅফো ইমান বিশেষ নাযায়। আপোনালোকৰ মেডিকেলত যিটো 65, 67, 60, 61, 62 যি কাটঅফ গৈছে তাৰ পৰা আপোনালোকে ফাইনেল মেৰিটলৈ অতি বেছি আপোনালোকে 4 নম্বৰ বা 5 নম্বৰ এটা প্লাছ কৰি থওক। কিছুমানে 80, 90, 100 পাইছে, সেইটো হয়, কিন্তু বহুতে পোৱা নাই। সেইকাৰণে কাটঅফটো একেবাৰে কম গৈছে। গতিকে সেইটো হিচাপত আপোনালোকে ফিজিকেলৰ এতিয়া কাটঅফৰ কথা নকওঁ, কাৰণ কাটঅফৰ কথা বিশেষকৈ কৈ থাকিলেও তেওঁলোকৰ মনবোৰ ভাগি পৰে কিছু কিছু ক্ষেত্ৰত। তথাপিও তেওঁলোকে জানিব বিচৰাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কাৰণ মই আগত যিটো ফিজিকেলক লৈ ভিডিঅ' বনাইছিলোঁ, তাত মোৰ কাটঅফৰ কথা সম্পূৰ্ণ মিলি পৰিল। মই 60 মান যাব বুলি কৈছিলোঁ, আৰু 60 মানেই গ'ল কাটঅফ। আৰু এতিয়া মই ফাইনেল মেৰিটটোৰ কথা কৈছোঁ, 4 বা 5 নম্বৰ বৃদ্ধি হ'ব, আৰু হয়তো সিমানেই হ'বগৈ। বিশ্বাস কৰোঁ যাতে ইমান বিশেষ নাযায় কাটঅফ, সকলোৱে নাম হওক সেইটোৱে বিচাৰিছোঁ। আৰু 95,000 টোটেল কেণ্ডিডেটক মাতিছে আমাৰ মেডিকেল দিবলৈ। কিন্তু অসমৰ পৰা 95,000 মাতা নাই, সেইটো অল ইণ্ডিয়াৰ ভিত্তিত যিহেতু ধৰা হৈছে। গতিকে আপোনালোকে মেডিকেল দিবলৈ যাব। আৰু মেডিকেল ক'ৰবাত যদি এতিয়া প্ৰব্লেম হৈ আছে ঠিক ঠাক কৰি লওক, দাঁতৰ সমস্যা যদি কিবা আছে ঠিক ঠাক কৰি লওক। আৰু বিশেষকৈ আমাৰ মেডিকেলত মন কৰিবলগীয়া বিষয়টো চকু যিহেতু কেইবাটাও পৰীক্ষা কৰা হয়, 6/6 চোৱা হয়, কালাৰ ব্লাইণ্ডনেছ টেষ্ট চোৱা হয়, ডিষ্টেঞ্চ, গতিকে বহুখিনি মন কৰা হয়। গতিকে চকু একদম আপোনালোক সাৱধান। গতিকে চকুৰ পৰা একদম সাৱধান। বাকী মেডিকেল ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু SSC GD নিউ ভেকেঞ্চি আহিবলৈ গৈ আছে আমাৰ খুব সোনকালে। নৱেম্বৰ শেষৰ ফালে নিউ ভেকেঞ্চি আহি যাব। প্ৰায় 60,000তকৈ SSC GD নিউ ভেকেঞ্চি আহিব। গতিকে তাৰ বাবে মই ডেছক্ৰিপশ্যনত নতুনকৈ অসমীয়াৰ বাবে বুক দিছোঁ। কাৰণ SSC GD এক্সামটো যিহেতু অসমীয়াতো দিব পাৰি, গতিকে অসমীয়াটো মই বুক দিছোঁ, হিন্দীটো বুক দিছোঁ। আপোনালোকৰ মনৰ পচন্দ অনুসৰি ডেছক্ৰিপশ্যনত ক্লিক কৰি আপোনালোকে বুককেইখন অৰ্ডাৰ কৰক। হোম ডেলিভাৰী ঘৰতে গৈ পাবগৈ, কেছ অন ডেলিভাৰী।
কোনো আপোনালোকে এতিয়া অনলাইন পে'মেণ্ট কৰিব নালাগে। জাষ্ট আপোনালোকে ডেছক্ৰিপশ্যনত থকা বুক কেইখন নিজৰ মনৰ পচন্দ অনুসৰি অসমীয়া হিন্দী যোনে যিটো বিচাৰে সেই হিচাপত পচন্দ কৰি আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰক। আপোনালোকে যোনদিনাখন ঘৰত গৈ পাব সেইদিনাখন হাতে হাতে পইচা দিব, হাতে হাতে বুকখন ল'ব। গতিকে ইমানখিনিয়ে কথা আছিল। নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে। SSC JDU আমাৰ মেডিকেল ভাগো হ'ব এই 4টা চেণ্টাৰতে খুব সোনকালে 12 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে। গতিকে ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল, নিশ্চয় বুজি পালে। বেষ্ট অফ লাক থাকিল, তোমালোকৰ মেডিকেল ভাল হওক আৰু অনাগত দিনতো ভাল ভাল খবৰসমূহ মই যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰি থাকিম। গতিকে ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰি দিবা।